যাদু চাই ভাল পায় নিশ্চয়। মই আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ গণিতৰ যাদু। যাদু বুলি ক'লে মানে আপোনালোকে যিটো ধাৰণা কৰিছে সেই যাদু নহয়, এইটো হ'ল গণিতৰ যাদু। তাৰ আগতে মই আৰু এটা কথা কওঁ, আপোনালোকে নিশ্চয় এজন বিখ্যাত মানুহৰ নাম শুনিছে, আমাৰ ভাৰতীয় হৈ থাকে, বিখ্যাত গণিতজ্ঞ স্বৰ্গীয় শ্ৰীযুত শ্ৰীনিবাস ৰামানুজন আয়েংগাৰ। তেখেতে কি কৰিছিল, কম বয়সতে গণিতৰ বেলেগ বেলেগ নতুন নতুন আৱিষ্কাৰ কৰিছিলে। সেইবোৰ প্ৰত্যেকবিলাক কি হয়, গণিতৰ যাদু বুলি কৰিছিলে। মানে ৰামানুজন যাদু, ৰামানুজন মেজিক স্কুৱেৰ, এই বহুত মানে তথ্য তেখেতে নিজে উদ্ভাৱন কৰিছিলে, আৱিষ্কাৰ কৰিছিলে। সেইবোৰ আমি এতিয়া কি তাৰে এটা নতুন বুলি নকওঁ, সেইটো আমি প্ৰায় ব্যৱহাৰ কৰোঁ বা আগতে আমি শুনিছোঁ সেইটোৰ বিষয়ে। সেইটোৰ লগত সংগতি ৰাখি মই আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। এতিয়া চাওক, মই কি দিছোঁ প্ৰথমতে, ৰামানুজন মেজিক স্কুৱেৰ, হয় না? এতিয়া চাওক, মই প্ৰথমতে কি এটা ঘৰ বনাই লৈছোঁ, হয় না? এনেকৈ ঘৰ বনাই লৈছোঁ। আপোনালোকে নিশ্চয় ভাবিছে ঘৰত কি যাদু হ'ব, হয় নহয়? এটা চাওক, আপুনি ইয়াতে কি কৰিম, মই ইয়াতে প্ৰথমে কি দিছোঁ, এটা দুটা তিনিটা চাৰিটা, হয় না? এনেকৈ কি এটা দুটা তিনিটা চাৰিটা, এনেকৈ চাৰিটা লৈছোঁ, মানে এইটো হ'ল ৰ, এইকেইটা কয় ৰ বুলি কয়, মানে চাৰিটা ৰ লৈছোঁ মই, এনেকৈ ৰ, আৰু এইবোৰ কয় এই চাৰিটা হ'ল কলম, এনেকৈ চাৰিটা। আৰু এই ভিতৰত যে সংখ্যাবোৰ দেখিছে 22, 12, 18, 87, এইবোৰ আমাৰ কি এলিমেন্ট, এইবোৰ কি মানে এলিমেন্ট, হয় না? ইয়াতে চাওক, ৰামানুজন ডাঙৰীয়া কি যাদু কৰিছে ইয়াতে, এই 22, 12, 80, 87 এইকেইটা যেতিয়া আপুনি প্লাছ কৰিব, মই দেখুৱাই দিছোঁ প্লাছ কৰি কিমান, 22, 182, 18, 87, এইটো যেতিয়া আপুনি প্লাছ কৰিব কি আহিব, 139, হয় না? এই প্ৰথমত যে আমি 139 পালো, কি পালো, 139, হয় না? এইটো হ'ল 139, 139। এতিয়া চাওক, এই 139 টো আপুনি এইটো যদি প্লাছ কৰিব তেতিয়াও 139 হ'ব, এইটো যদি প্লাছ কৰিব আপোনালোকৰ 139 হ'ব, এইটো যদি প্লাছ কৰে তেতিয়াও কি হ'ব, 139, হয় না? এইটো হ'ল আমাৰ ৰামানুজন মেজিক স্কুৱেৰ বুলি কয়। কি হয়, মেজিক স্কুৱেৰ। তাৰপৰা চাওক, আপোনালোকে এই ৰটো ঠিকে আছে, যে কলমত যেতিয়া কৰিব আপোনালোকে 22, 88, 10, 19, এইটো আমাৰ কি হ'ব, 139, 12, 17, 24, 86, এইটো আমাৰ কি হ'ব, 139, 18, 9, 89, 23, এইটো আমাৰ কি হ'ব, 139, 87, 24, 16, 11, এইটো আমাৰ কি হ'ব, 139। ৰ কলম গ'ল। এতিয়া চাওক, এতিয়া চাওক, যেতিয়া আপুনি ডায়গনেল যাব, মানে এই 22 ৰ পৰা ধৰক, এই 22 ৰ পৰা আৰম্ভ হ'লে এই 22 ৰ পৰা এনেকৈ এই চাৰিটা এলিমেন্ট ধৰে, এনেকৈ এই চাৰিটা এলিমেন্ট ধৰে, এই চাৰিটা যেতিয়া প্লাছ কৰিব আপুনি, তেতিয়া কি হ'ব, আপুনি 139। আৰু এই এখানে যেতিয়া যাব আপুনি, এই চাইডে যেতিয়া যাব আপুনি, এই দুইটা 19, 24, 9 and 87, এইটো আপুনি কি হ'ব, 139, মানে এনেকৈ প্লাছ কৰিলে 139, এনেকৈ প্লাছ হয়। সো এই চাৰিটা এলিমেন্ট দিতে ল'ব, এনেকৈ এই চাৰিটা এলিমেন্ট প্লাছ কৰিলে কি হ'ব, 139। সো এই চাৰিটা যেতিয়া প্লাছ কৰিব 139, এনেকৈ এইখনত চাওক, 18, 87, 9, 24 প্লাছ কৰি চাওকচোন কিমান হয়, এইটো প্লাছ কৰিলে কি হ'ব, 139, সেম এনেকুৱা প্লাছ এইটো প্লাছ কৰিলে 139। মানে এনেকুৱা এটা বস্তু মানিছে তেখেতে, মানে আৱিষ্কাৰ কৰিছে, যিফালে প্লাছ কৰক এই 139 টো হ'ব, হয় না? কিন্তু চাওক, তাৰ আগতে এটা বস্তু মই দেখাই দিছোঁ আপোনালোকক, তেখেতে কি প্ৰথমতে কি লৈছে, এই 22, 12, 187, হয় না? 22, 12, 18, 87, এইটো হ'ল আপোনালোকৰ 22 ডিসেম্বৰ 1887 হ'ল শ্ৰীনিবাস ৰামানুজন আয়েংগাৰৰ জন্মদিন। তেখেতে সেই জন্মদিনৰ লগত সংগতি ৰাখি এই মেজিক স্কুৱেৰটো বনাইছিল। সেইকাৰণে এই মেজিক স্কুৱেৰটো কি বুলি জনা যায়, ৰামানুজন মেজিক স্কুৱেৰ। নিশ্চয় আপোনালোকে এই যাদুটো চাই ভাল পাইছে আপোনালোকে। আৰু এটা কথা, এইটো মই তেখেতেও দেখিলোঁ, এতিয়া আপোনালোকৰ যিকোনো ডেট অফ বাৰ্থ লৈ আপোনালোকে নিজৰ কিটো কেনেকৈ কৰিব, মই সেইটো আপোনালোকক দেখুৱাই আছোঁ। এতিয়া চাওক, আপোনালোকে যিকোনো এটা ডেট অফ বাৰ্থ লৈ কেনেকৈ এই মেজিক স্কুৱেৰটো বনাব। এতিয়া চাওক, মই ডেট অফ বাৰ্থ লৈছোঁ কি 24 নৱেম্বৰ 2016, মানে নৱেম্বৰ মাহৰ 24 তাৰিখত আৰু চন্দ্ৰ 2016। এই বস্তুটো আমি প্ৰথমে কি ভাগ কৰি ল'ব, এ বি চি ডি কৈ ভাগ কৰি ল'ব। কেনেকৈ ধৰক এ বি চি ডি, এনেকৈ এ বি চি ডি, হয় না? প্ৰথমে কি 24 টো এ হ'ব, 24 এ, তাৰপিছত মাহটো হ'ল আমাৰ নৱেম্বৰ মাহ, এতিয়া কি হ'ব, এই আহিব, তাৰপিছত চন্দ্ৰ এইটো ভাগ কৰি দিব, কি
2 এই c টো হ'ব 20 আৰু 16 টো হ'ব d হয় না এই abcd পৰা আমি প্ৰথম প্ৰথমতে কি লিখো আমি এটা লিখো a b c d হৈ গল এতিয়া আপুনি প্ৰথমতে এই abcd লিখি দিলে এতিয়া এই d টোৰ পৰা আৰম্ভ হ'ব মানে উল্টাকে আহিব d টো ইয়াত দিলে d আনিলে তাৰপিছত c আনিলে তাৰপিছত b আনিলে তাৰপিছত কি a আনিলে এই দুটো হৈ গল দুটা ৰ হৈ গল এতিয়া 3 নম্বৰতে কি হ'ব এই b টো আপোনালোকে ইয়াত আহিব এই b টো ইয়াত আনিলে হৈ গল তাৰপিছত কি আহিব b ৰ পিছত আপোনালোকৰ আহিব এই d টো ইয়াত আহিব হয় না তাৰপিছত আহিব এই c টো ইয়াত আহিব আৰু এই a টো ইয়াত আহিব মানে এনেকে আহি গল এটা সব এতিয়া তিনটা ৰ হৈ গল এই কলমটা কেনেকৈ বনাম এটা সব a দিয়া হল d দিয়া হল d দিয়া হল আমি কোনটো এটা বাকি থাকে a b c d c টো নাই হয় না এই c টো ইয়াত লিখি দিলো ইয়াতে কি আছে b আছে c আছে a আছে কিন্তু কি নাই d নাই তেনে d টো বহাই দিলো হৈ গল এতে c আছে b আছে d আছে কিন্তু কোনটো নাই a নাই a বহাই দিলো হৈ গল এতে d আছে a আছে c আছে কিন্তু কোনটো নাই আমাৰ b নাই b টো বহাই দিলো হয় না এই সাতখনৰ ওপৰত ভিত্তি কৰি আমি এই সংখ্যাবোৰ বহাব লাগিব এই সব প্ৰথমতে কি আছে a কি আছে 24 a হল 24 তা b আছে b কিমান আছে 11 1 1 বহাই দিলে তাৰপিছত কি c কিমান আছে 20 আৰু এটা ভালকে লিখি দিছো মই এটা হল 11 তাৰপিছত d কিমান আছে আমাৰ 16 হয় না 16 তাৰপিছত কি ইয়াতে d টো ইয়াত আহিব d আছে আমাৰ 16 হয় না c আছে 20 আহি গল তাৰপিছত b কিমান আছে 11 11 বহাই দিলো আমি তাৰপিছত আছে a আছে কিমান 24 হৈ গল তাৰপিছত কি আছে b টো আৰু কোন b কিমান আছে 11 a কিমান আছে 24 তাৰপিছত d কিমান আছে 16 তাৰপিছত কি আছে c কিমান আছে আমাৰ 20 হৈ গল লাস্ট কলমটো আমাৰ কি c কিমান আছে 20 তাৰপিছত d কিমান আছে 16 16 তাৰপিছত a কিমান আছে আমাৰ 24 হল তাৰপিছত b কিমান আছে আমাৰ 11 হয় না এইটো এই সাতখন আমি এইখনৰ লগ ভিত্তি কৰি এটো বনাম আপোনালোকে যিকোনো ডেট অফ বাৰ্থ আপোনালোকে এনেকৈ সজাই ল'ব abcd কৰি সজাই ল'ব হয় না এতিয়া স্যার আমি এই বস্তুটো প্লাস কৰিছো প্ৰথমতে কিমান 24 11 20 16 হয় না তে কিমান হয় কত প্লাস কৰক 1 2 3 5 6 7 কিমান হৈছে আমাৰ 71 মানে প্ৰথম ৰটো কি হৈছে 71 ঠিক আছে এতিয়া আমি সেকেন্ড প্ৰথমটো কইলো এইটো কৰিব নালাগে 71 হ'ব এইটো প্লাস কৰিলে 71 হ'ব তাৰপিছত এইটো প্লাস কৰিলে 71 হ'ব হৈ গল আপুনি এটা কলম যদি প্লাস কৰিব এইটো 71 এইটো 71 এইটো 71 এইটো 71 প্রত্যেকটা আমি যেদিকে মানে মই প্রথম দেখাই দিলো সেই প্লাস কৰি আহি গব তাৰপিছত আপুনি যেতে এইটোৰ লগে এইটো প্লাস কৰিব 20 24 11 16 এটো আমাৰ কি হ'ব আমাৰ 71 যেতে এইটো প্লাস কৰিব আপোনাকে এই সাইডে যেতে প্লাস কৰিব তেতি আমাৰ কি হ'ব 71 এতে এই সাইডে যেতে প্লাস কৰিব তেতি আমাৰ কি হ'ব 71 এই সাইডে প্লাস কৰি তেতি কি হ'ব 71 মানে প্ৰথমে যেটো অলপ আগৰ 71 এটা প্ৰত্যেকটা কিতে মানিব এইটো হল আমাৰ আজি ৰামানুজন আইঙ্গাৰৰ হল মেজিক স্কয়ার বুলি কয় এটো হল মেজিক স্কয়ার আপোনালোকে ঘৰত বিজনেছৰ ডেট অফ বাৰ্থ দি ট্রাই কৰি চেষ্টা কৰিব মানে কমপ্লিট প্ৰথম বনাই ল'ব a b c d তাৰপিছত ৰ আৰু কলমটো ভাল ধুনিয়াকে লিখি লিখি দুখন চাৰ্ট বনাব এনেকৈ এই চাৰ্টখনৰ ওপৰত ডিপেন্ড কৰি আপুনি এইখন বনাব তাৰপিছত এটা ক্লাস কৰিব পিছৰ আপুনি ক্লাস কৰি চাব পাৰে হয় কি নহয় 100% মিলিব এইটো একদম গ্যাৰান্টি আছে মিলিবই কাৰণ যেহেতু ইমান ডাঙৰ বিখ্যাত মানুহে এজনে মেজিক বনাইছে ৰামানুজন আইঙ্গাৰ ডাঙৰীয়া তেখেত আমাৰ ইণ্ডিয়ানে নহয় গোটেই বিশ্বতে কপাই গৈছিলে মানে বিখ্যাত বুলি মানে বহুত মানে গ্ৰেট মেথমেটিচিয়ান আজি ভিডিওটো নিশ্চয় আপোনালোকে চাই ভালে পাইছে এনেকুৱা ধৰণৰ মেজিক মই আগলৈকৈ দেখুৱাই থাকিম আপোনালোকে ভিডিওটো চাই কেনেকুৱা পালে আমাৰ কমেন্ট বক্সত জনাব লগতে কিবা যদি আপোনালোকৰ ডিজাইন টপিকস থাকে আমাক ভিডিওত কমেন্ট বক্সত জনাই দিব লগতে ইমেইল আইডিটো আপোনালোকে ইমেইল কৰিব পাৰে আজিৰ ভিডিওটো ইমানতে সামৰণি মাৰিছো ধন্যবাদ।